নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো দেখি আপোনালোকে অৱশ্যে গম পাইছে মই ক'ৰ পৰা আৰম্ভ কৰিছোঁ নহয়নে। এইজনী প্ৰাঞ্জিতা দেখিছেনে কিমান হাঁহি হাঁহি আছে। এয়া মানসী বা গোটেইখনে ভতুমত লাগিছে। আজি মানে আমাৰ চেণ্টাৰত এটা কৃষ্টি অনুষ্ঠান পাতিছিলে, তাকেই ভাবিলোঁ বোলো ইমান ধুনীয়া মুহূৰ্তবোৰ ভিডিঅ' কৰি থৈ দিওঁ, কেতিয়াবা চাই ভাল লাগিব নহয়নে। আৰু মই নাটক কৰিছিলোঁ, এই নাটকখনত মানে এই চিনটো আছে, সেইকাৰণে এয়া দেখিছেনে মই নাচিছোঁ আৰু দীপাংকৰ নৱজ্যোতি কেনেকুৱা নাচিছে। আৰু সেয়াই আৰু সাধাৰণতে এনেকুৱা অনুষ্ঠানবোৰ পাতি থকা হয় যাতে আমাৰ লাজ ভয়বোৰ আঁতৰে, কাৰণ আমি যিহেতু ভৱিষ্যতে এজন শিক্ষক হ'বলৈ গৈ আছোঁ ন, লাজ ভয় থাকিলেতো নহ'ব। আৰু শিশুসকলক শিকাবৰ কাৰণেতো আমি কোনো মুহূৰ্তত আমি নাচি দেখুৱাব লাগিব, গাই দেখুৱাব লাগিব, নাটক কৰি দেখুৱাব লাগিব। সেয়েহে এনেবোৰ অনুশীলন আমাক কৰোৱাই থকা হয়। আৰু এনেদৰে মাহেকত নহ'লেও আপোনাৰ 2 মাহ 3 মাহৰ পাছত মূৰে মূৰে এনেদৰে কৃষ্টি অনুষ্ঠান পতা হয়। তাকে সকলোৱে অংশগ্ৰহণ কৰে, যোনে যোনে আৰু পাৰে। মৌচনাই বাই বহুত ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰিলে। ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই বাই।